নাপিতদা ছোৱালী পতা ষ্টাইল কাটি দিব দেই। কোনটো ষ্টাইলত ছোৱালী পতে? যোনটো ষ্টাইলত ছোৱালী পতে মানে সেই ষ্টাইলটোৱে কাটিম আজি। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ সকলোৱে ভালে আছে। চ' এতিয়া মই যাব ওলাইছোঁ চুলিখিনি কাটিবলৈ ষ্টাৰ্টিঙত। তাৰপিছত চাগে বাইকখনো ধুব যাম। গোটেই লেতেৰা হৈ গৈছে, মানে বৰষুণ দি আছিল ন দুদিনমানৰ আগত। চ' তেতিয়া গোটেই বাইক চাইডটো চাব পাৰি, এইবোৰ গোটেই লেতেৰা লাগি আছে, ধোৱা যোৱা নাই। আৰু দুটামান শ্বৰ্টছো বনাম বুলি ভাবিছোঁ ইউটিউব আৰু এই ইনষ্টাগ্ৰামৰ কাৰণে ৰিলছ টাইপত। বাকী গাইজ ডেইলি ভাবোঁ যে মৰ্ণিং উঠিকে ব্লগ বনাম বুলি, বাট ডেইলি মোৰ টাইমটো লেট হৈ যায়। চাব পাৰে এতিয়া বৰ্তমান বাজিছে 2:02 হৈছে, মানে আফটাৰ হৈ যায়গৈ। ডেইলি বনাওঁতে আফটাৰ হৈ যায়গৈ, মানে ভাটিবেলাই হৈ যায়। চ' কি ক'ব আৰু এইকেইদিন ডেইলি ৰাস চাব গৈ আছোঁ। চ' উঠাত দেৰি হৈ আছে। বাকী মোৰ মাতটোও পূৰা বহি গৈছে, মানে ৰাস চাব যাওঁতে ইমান অভাৰকৈ যাই আছোঁ। বাকী ইফালে আহি পালে আমাৰ সৰধন বা ডিজে সৰধন। कैसा है रे बाबा? ठीक है, मस्त। চ' গাইজ এতিয়া ডাইৰেক্ট মটৰ ব্লগিঙত লগ পাই আছোঁ। বাই বাই। অ'কে গাইজ, এতিয়া যাবলৈ ওলালোঁ আমি তেতেলীয়ালৈ। চলো ফিৰ আপোনালোকে আমাৰ লগতে গৈ থাকক। আৰু বাকী গাইজ চৰি, মোৰ মাতটো মানে এনেতো মাইকটো বেয়াই, আজিতো মাতটো ভাঙি গৈছে ঠাণ্ডাত। পূৰা চৰ্দি জ্বৰ, মানে জ্বৰটো উঠা নাই বাৰু, চৰ্দিটো বহুত বেয়াকৈ উঠি আছে। বাকী গাইজ এতিয়া ডাইৰেক্ট তেতেলীয়ালৈকে লগ কৰি আছোঁ, কাৰণ মটৰ ব্লগিঙত ডেইলিটো ৰাস্তাটো দেখাই থাকিছোঁ। ইয়াতে চাবলৈকে কাৰণে একোৱেই নাই, গতিকে ডাইৰেক্ট তেতেলীয়ালৈকে লগ কৰি আছোঁ। বাই বাই। অ'কে গাইজ, ফাইনেলি আমি তেতেলীয়া আহি পালোঁ। আহিকে মাৰ পৰা 100 টকা এটা ল'লোঁ চুলিটো কাটিবলৈ। চ' এতিয়া নাপিতৰ তালৈকে যাওঁ, চুলিটো কাটোগৈ। হা সৰুণ বা নাপিত দাদা আছে কি নাইবা এইফালে চাওঁগৈ। ডিজে নাপিত দাটোচোন নাই দোকানত। নাপিত দাদাটো দোকানত নাই, ক'ত বা গ'ল। চাওঁ সৰুণ বা নাপিত দাদাটো ক'ত গ'ল, দেখা পাইছ না? নাপিত দাদাটোৱেচোন নাই, নাপিতটোৱে নাই। ইয়াতে অলপ সময় বহি দিওঁ সি আহি পোৱালৈকে। অ'কে গাইজ, ফাইনেলি নাপিত দাদাটো আহি পালে। ইফালে আছে নাপিত দাদা। নাপিত দা ছোৱালী পতা ষ্টাইল কাটি দিব দেই। কোনটো ষ্টাইলত ছোৱালী পতে? যোনটো ষ্টাইলত ছোৱালী পতে মানে সেই ষ্টাইলটোৱে কাটিম আজি। কোনখনত বহো, ইখনত নে এইখনত? ইখনত ৰ'ব, নাই ছোৱালী পতা ষ্টাইলহে লাগে মোক। সিফালে মা আহিছে, মোক ছোৱালী পতা ষ্টাইলহে লাগে। গাইজ এতিয়া চাই থাকক। অ'কে গাইজ, ফাইনেলি মই চুলিটো কাটি ল'লোঁ। বাকী চুলিৰ ডিজাইনটো কেনেকুৱা লাগে ক'ব। ফ্ৰণ্ট বেক ভালকৈ উঠোৱা খাইছে কিনে একো গম পোৱা নাই। এইটো চাইডটো এই কেমেৰাতে চাই কৰিব লাগিব বুজিছে না। অঁ, বাকী ক'ব কেনেকুৱা লাগিছে চুলি কাটনটো। এইফালে আমাৰ এই দাদাটোৱে কাটি দিছিল। বাকী এইখন দোকানখন ইফালে আছে, কোনোবাই যদি আহিব খোজে ইয়াতে চুলি কাটিবলৈ। এইটো তেতেলীয়া বজাৰ ৰোডটো, বজাৰ ৰোডৰ ইপানে আছে দোকানটো, আৰু ইফালে আমাৰ মাৰ হোটেলটো আছে। বাকী গাইজ এতিয়া ডাইৰেক্টলি ঘৰলৈ যাওঁ। ঘৰত যাইকে গা পা ধুই লওঁ। এতিয়া মানে হেলমেটটো নিপিন্ধোঁ, আৰু হেলমেটটো যদি এতিয়া পিন্ধা যায় গোটেই দিগদাৰ হৈ যাব না, সেয়া চুলিবিলাক লাগি যাব হেলমেটত, তাৰপিছত খিচখিচাই থাকিব পিছলৈ পিন্ধিবৰ কাৰণে। চ' এতিয়া হেলমেটটো নিপিন্ধোঁ, চিধা ঘৰৰ পৰা গা পা ধুইকৈ লগ কৰি আছোঁ। বাই বাই। চ' গাইজ এতিয়া মই গা পা ধুই ল'লোঁগৈ ঘৰত যাই। গা পা ধুইকৈ এতিয়া ৰেডি হৈ গ'লোঁ সোণাপুৰ যাবলৈ। বাকী আমাৰ এতিয়া বৰ্তমান মোৰ বেবীটোকো গা ধুৱাই দিওঁ, গোটেই মানে মোৰ নীলিমাক, কাৰণ ইও বহুত লেতেৰা হৈ আছে। ইয়াক গা ধুৱাবলৈ লৈ যাওঁ সোণাপুৰলৈ, মানে গাড়ীখন ধুই লওঁ। তাৰপাছত বেছি দেৰি কৰি নাথাকোঁ, মোৰ এতিয়া বৰ্তমান টাইমটো বহুত হৈ গ'ল। কিমান টাইম হ'ল চাওঁ, বৰ্তমান 3:35 হ'লহি। আজিকালিতো ঠাণ্ডাৰ দিন হয়, চ' জল্দিকৈ আন্ধাৰ হৈ যায়। সেইবাবে ভিডিঅ'টো বেছি দেৰি নকৰিকৈ জল্দি যাওঁ, জল্দি বাইকখনো গা ধুৱাই লওঁ। তাৰপিছত চাম আজি যদি টাইম যদি হয় ৰিল চিল বনাবলৈ, শ্বৰ্টছ মানে ইউটিউবৰ কাৰণে শ্বৰ্টছ ভিডিঅ' বনাব লাগে। যদি টাইম নহয় সেইখিনিত কালি বনাম আৰু। বাকী বনি থাকক ভিডিঅ'টোত। বাই বাই।
অ'কে গাইছ, এতিয়া মই সোণাপুৰলৈ যাব ৰেডি হৈ গ'লোঁ। বাকী আজি হাতত এইটো পিন্ধি চাইছোঁ, এইটো আমাৰ খৰ্ধন ভাইটিৰ হয়, মানে খৰ্ধন বা। ভাল লাগিছে নে নাই জনাব কেনেকুৱা লাগিছে, আৰু মোৰ চুলি কাটটোও জনাব বাৰু কেনেকুৱা লাগিছে। এই চাবিটো পকেটত ভৰাই থৈ দিছোঁ, ইফালে বাইক ষ্টাৰ্ট দিব কেনেকৈ বিচাৰিছোঁ চানা। চলো এতিয়া আমি আৰম্ভ কৰোঁ যাবলৈ। গাইছ আমি আহি পালোঁ গাড়ী থোৱা জেগাত। চাং নাম সেইফালে উঠাই দিম। আৰু অলপ আগুৱাই দিওঁ নেকি? হ'ব। ডাবল ষ্টেণ্ড নাই। আমি ফাইনেলি সোণাপুৰ আহি পালোঁ গাড়ী থোৱা জেগাত, য'ত গাড়ীখন থ'ম। ইফালে আছে আমাৰ নীলিমা, খাৰা কৰাই দিছোঁ। এই দাদাজনে থ'ব, একদম মানে পূৰা জিলিকি থাকিব লাগিব দেই। ফৰবিকটো মাৰিব নালাগে, চেম্পুৱে মাৰি দিয়ক চাগে। হা চেম্পু নাই? এইটো কিমান প্ৰাইচটো? এইটো দি মাৰিলে, এইটো দি ধুলে মোৰ লগত হ'লে বেছি পইচা নাই। মেইন কেছটো হা 100 টকা। ধুই দিয়ক পিছে। আগে আগে পইচাৰো কথা সুধিবলগীয়া হৈ যায় গাইছ, কাৰণ আমিতো ভাই দুখীয়া মানুহ, চ' উপায় নাই, সুধিবলগীয়া হৈ যায়। বাকী এতিয়া চাই থাকক গাড়ীখন ধোৱা। বাকী খৰ্ধন ভাইটো পূৰা বহিয়ে লৈছে। বহনটো বেলেগ টাইপ দিছা কিন্তু দেই ল'ৰাই। চ' আমি বৰ্তমান এইটো কলেজ গেটৰ ওচৰত আছোঁ, য'ত গাড়ীখন ধোৱাৰ জেগাটো আছে এইটো। বাকী ইফালে আগত গোটেই লাইনামে আছে ইফাললৈকে, চব সিফালেও গাড়ী চব ধুই। মই ইয়াতে ধুইছোঁহি ইয়াতে, কাৰণ মানুহ চানুহ নাই, চ' অলপ ভালকৈ ধোৱা হ'ব, তাড়াতাড়ি নহয়। ফাইনেলি মোৰ বাইকটো ধোৱা হৈ গ'ল। এইপানে এতিয়া মুচি আছে, মুচি কাচি দিছে বাইকটো দাদাই, মুচি আছে। এতিয়াও মুচা কমপ্লিট হোৱা নাই মানে। বাকী গাইছ, মোৰ মোবাইলতো চাৰ্জ নাই আৰু, চ' এইটো ব্লগটো ইয়াতে এণ্ড কৰিব লাগিব। সৰুকৈ এটা মানে আজিৰ ব্লগটো আপোনালোকে দেখা পালে, মই চুলি কাটিব অহা আৰু বাইকখন ধোৱা, সৰুকৈ এটা ব্লগ দিলোঁ। বাকী গাইছ কমেণ্ট কৰি জনাব মোক বেছি ভাল লাগিছে নে মোৰ নীলিমাক বেছি ভাল লাগিছে। এতিয়া লাষ্টত এটা চিন এটা মানে এটা কি বুলি কয়, সৰুকৈ চিনেমেটিক টাইপৰ চিন এটা দিম, কাৰণ মোবাইলটো যেতিয়ালৈকে অন হৈ থাকে, যদি ছুইচ অফ নহয় তেতিয়াহ'লে দিব পাৰিম, আৰু যদি ছুইচ অফ হয় তেতিয়াহ'লে সেইটো চিনটো দিব নোৱাৰোঁ আৰু। বাট যদি ছুইচ অফ নহয় তেতিয়াহ'লে দেখা পাব চিনটো, তাতে ক'ব মোক বেছি ভাল লাগিছে নে মোৰ নীলিমাক ভাল লাগিছে, মানে মোৰ বাইকখনক বেছি ভাল লাগিছে। বাকী গাইজ থেংক ইউ ছ' মাছ ফৰ ৱাচিং, বাই বাই। আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবৰ কাৰণে নাপাহৰিব দেই, আৰু ছাবস্ক্ৰাইবটো যাই কৰা নাই সিহঁতক ছাবস্ক্ৰাইব কৰি দিব, কাৰণ বহুতে ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। আৰে আপোনালোকৰ ওচৰৰে ইউটিউবাৰ এটা হ'ব খুজিছোঁ, মানে ব্লগাৰ এটা হ'ব খুজিছোঁ, অলপতো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি অলপ ছাপোৰ্ট কৰিব লাগে ন। বাকী বাই বাই, থেংক ইউ ছ' মাছ ফৰ ৱাচিং, বাই বাই। Shaking underneath, trying to take